নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা ট্ৰিক দেখুৱাম। ট্ৰিকটো হৈছে যে আপোনালোকে মোবাইলত তোলা ফটোসমূহ DSLR তোলা ফটোৰ দৰে ব্লাৰ কেনেদৰে কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ট্ৰিকটোৰ বাবে আমি প্ৰথমতে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব লাগিব আৰু প্লে ষ্ট'ৰত আমি অটো ব্লাৰ বুলি সাৰ্চ কৰিব লাগিব। অটো ব্লাৰ বুলি সাৰ্চ কৰোঁতে প্ৰথমতে যিটো এপ আছে সেই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। আৰু মোৰ ইনষ্টল কৰি থোৱা আছে সেইবাবে মই এইটো অ'পেন কৰি ল'লোঁ। অ'পেন কৰি লোৱাৰ পিছত ইয়াত যিটো ক্লাছিক ষ্টাইল আছে ক্লাছিক ষ্টাইলত ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে ইয়াৰ পৰা কোনোবা এখন ফটো চিলেক্ট কৰিলোঁ। এতিয়া চিলেক্ট কৰাৰ পিছত এই ফটোখন মই কেনেদৰে ব্লাৰ কৰিম আপোনালোকে চাই থাকক। এয়া দেখিলে, এতিয়া আপোনালোকে ব্লাৰ লেভেলটো নিজে ছেট কৰিব পাৰে। ইমানটো হাই লেভেল কৰিব পাৰে তথা ল' কৰিব পাৰে। এনেদৰে আপোনালোকে কোনো এখন ফটো DSLR তোলাৰ দৰে ব্লাৰ কৰিব পাৰে। তেন্তে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। তেন্তে গুড বাই।